স্বাগতম পুনৰ একবাৰ চ'ৰ্চ অফ নেক্সট লেভেললৈ। তো যাই আছোঁ সৰ্থেবাৰী দেখাবলৈ সভা, চাই থাকক ভিডিঅ'টো, লাগিব মজা। বাকী চাইৰি হৈ গ'ল দেখো, বা বেলেগ চায়াৰ হৈ গৈছোঁ। তো ভিডিঅ'টো পটককৈ আৰম্ভ কৰি দিওঁ ব'লক। বাছ গাইজ এটাই ৰিকুৱেষ্ট আপোনালোকলৈ, ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ। তো হেল্ল' তো গাইজ চামতা পালো, বাকী চশমা টচমা মাৰি আজি একদম পুৰা চাই থাকক ভিডিঅ'টো। তো গাইজ আমি বালি পালোঁ, বালি মানে এই বালিটো নহয় আৰু আপোনালোকে এই বালিটো বুলি ভাবিব পাৰে, জাগাটোৰ নামে বালি। তো কৈঠালকুছিৰ আগৰ জাগা আৰু মোটামুটি আধা ঘণ্টা লাগিব, প্ৰায় লাগিব না, আধা ঘণ্টা লাগিব প্ৰায়। তো যাইলৈ লগ পাই আছোঁ, তো লগটো চাই থাকক। মানুহ কম গাইজ আজি, মানুহ বহুত কম, কিন্তু বহুত লাগ লাগি হয় মানুহ। কাপোৰ চাই আছে মানে পেহী, কি ভাল লাগছে নে কিবা? তো দিস ইজ মেলা গাইস, এগুলা গাড়ি উঠছিল সরতে, কিন্তু এটা উঠলে ভাঙি যাব এগুলা। কিন্তু দুর্ভাগ্যবশত দিনত বন্ধ আছে, তো দেখাই আছোঁ চাই যা। তো গাইস দিন কাৰণে এগুলা বন্ধ আছে। এখন পিছফালে ৰেল, এখন তাতে এইবোৰ চকৰি, বাদ বাকী সেই আৰু নলবাৰীৰ ৰাসতকৈ সৰু দক, ৰাসৰ মেলাতকৈ সৰু আৰু এই হ'ল ব্ৰেক ডেন্স। দেখাব মই পুৰা চেষ্টা কৰিম আপোনালোকক। এগুলা আছে, দিনত বন্ধ আছে, তো উঠলো হয় খোলা থাকলি, কিন্তু দিনত বন্ধ, কেনেকৈ উঠি বাদ বাকী এখানে মেলা। তো চাই যাম আপোনালোকক দেখাবৰ কাৰণে একবাৰ, আৰু বন্ধ আছে যদিও মই একবাৰ দেখাম। এই আৰু এই হ'ল ব্ৰেক ডেন্স, এতিয়া উঠি ব্ৰেক ডেন্স কৰিব পাৰে। বাকী হিংসাক বাকী নামোদক মাৰিব পাৰে উঠলি, তো চাই থাকা দেখাই আছোঁ। দিছ ইজ হ'ল ট্ৰেইন, ট্ৰেইন মানে সেইখন ড্ৰেগন খান ভয় লাগে মোৰ ইচ্ছা। এতিয়াতো দিন কাৰণে বন্ধ আছে এখন ট্ৰেইন, তো দেখালোঁ যিমান পাৰি। তো এতিয়া আমি যাই থাকোঁ, মানে অলপ কিবা কিনি কৰিব বোলে, তো দেখাই আছোঁ চাই থাকক। কাপোৰ চাই আছোঁ গাইছ, পচন্দ হৈ নাই আমি কৈছোঁ, পচন্দটো ইমান সহজ নহয় মানুহ বাদ দি গাইছ অলপ ফাষ্টফুড মাৰি দিয়া কেনে হ'ব। এখানো অনা গৈছে, মানে খাবা হৈছোঁ দিয়ক, মিছা কি ক'ম। চাওমিন 60 টাকা খাই চাই লওঁ অলপ, লৈ খত টাইমত লগ পাই মন মতে ৰুটি খাই ভাল নেকি? ऐसे भेज मेन्यू ऐसा सही फास्ट सिस्टम एक सम चिकन सम स्पेशल सम भेज रोल एग रोल चिकन रोल स्पेशल रोल भेज बर्गर अनंत আছে কি খাও क्या गाइस পুৰা দিছোঁ গাইছ, মানুহে নানো খাই আছোঁ বস্তু। তো দেখাই আছোঁ চাই যাম। তো গাইছ আইচক্ৰীম খুৱাব এতিয়া, এইটো ভেৰাইটিজ কাপোৰ গাইছ, 100, 200, 300, 400 কাপোৰ যিমান যি লাগে চব পাব। বিৰক্তি লাগছে কাপোৰ চাই চাই ইয়াত, নিজকে কাপোৰ বেপাৰী লাগি গৈছে গাইছ। তাতে কাপোৰ হেবে কাপোৰ হোল কাপোৰ ভাই এইলা কাপোৰ ইজ কাপোৰ গাইস এভরিথিং ইজ কাপোৰ। তো সাইড আপ গাইজ এগুলা বাচন, ত্ৰাং চাং আছে, ত্ৰাং বাকচ এটচেট্ৰা এটচেট্ৰা। এই এৰিয়াটো গোটাই এখন নিদি আছে। আমি বাণিজ্য মেলাত এণ্টাৰ কৰিলোঁ গাইজ।
খাই থাকক গৰু ঘোঁৰা দিছোঁ কিন্তু গাইছ উপায় নাই গাইছ উপায় নাই খা মেইন এই যে একটা বল উল্টা পাল্টা লাগাই দিয়ে দিছে কেসে এইটো ট্ৰাই কৰিলোঁ কেনে লাগিছে ল'ম বুলি ভাবিছোঁ আৰু বাকী আৰু এটা লৈছিলোঁ আগত দেখাও নহ'ল আপোনালোককতো এইটো ল'ম কেনে লাগিছে কমেণ্ট কৰি জনাই দিয়ক আৰু চাওঁ ৰ'ব ৰাতি হ'ল মানুহ হ'ল হয় এখন দেখাব লাগিছিল ৰাষ্ট্ৰীয় পূজা ভঠলি বুলি মেইন প্ৰায়ৰিটিটো হ'ল জিলাপি মানে এইটো নৰ্মেল দিছ ইজ মাটিমাহৰ দিছ ইজ বনাই আছে লৈ লওক অঁ নৰ্মেলটো লৈ হ'ল গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ চেনেলটো ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক টিল দেন লগ পাই আছোঁ এটা নতুন ভ্লগিং ভিডিঅ'ৰ সৈতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰাটো পুৰা ফুল্লি ফ্ৰী আৰু নিউ ভিডিঅ' অতি সোনকালে মই দিবলৈ চেষ্টা কৰিম তো মোৰ লগত এনেকৈ থাকক ছাবস্ক্ৰাইব কৰক ছাপোৰ্ট কৰক তো আজিলৈ বাই বাই